আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9-ৰ মেথছৰ এক্সাৰচাইজ নম্বৰ 6.1-ৰ কুৱেশ্যন নম্বৰ 6-ৰ বিষয়ে। তো ইতিমধ্যে কুৱেশ্যন নম্বৰ 1-ৰ পৰা কুৱেশ্যন নম্বৰ 5লৈকে আলোচনা কৰিছোঁ। 6ও আলোচনা কৰা হৈছে, ইয়াৰ পৰৱৰ্তী যিখিনি আছে সেইখিনি আলোচনা কৰা হৈছে, সেইখিনিও চাই ল'বা। অ'কে, তো চোৱা, আৰু তাৰ আগতে এটা কাম কৰিবা, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা। এইখিনি বহুত আশা ৰাখিছোঁ মই। অ'কে, এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 6ত কি কৈছে যে দিয়া আছে যে XYZ = 64 ডিগ্ৰী আৰু XY পি বিন্দুলৈ বঢ়াই দিয়া হৈছে। এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা আৰু যদি YQ ৰশ্মিয়ে ZYP সমদ্বিখণ্ডিত কৰে তেন্তে XYQ আৰু প্ৰত্যাৱৰ্তী XYP নিৰ্ণয় কৰা। অ'কে, তো চোৱা, ইয়াতে যেনেকৈ দিয়া আছে পৰীক্ষাৰ প্ৰশ্ন তেনেকৈ থাকে সাধাৰণতে, তাতে চিত্ৰ দিয়া নাথাকে, চিত্ৰ আমি নিজে আঁকিব লাগে, আঁকি কিনে আমি সলভ কৰিব লাগে। তো পোনপ্ৰথমে চোৱা, ইয়াতে মই কুৱেশ্যনখিনি লিখিছোঁ, মানে গিভেন আমাক কি আছিল, মানে কি দিয়া আছিল সেইখিনি লিখিছোঁ। এতিয়া চিত্ৰটো আঁকিম। এতিয়া কি কৈছে, এংগেল XYZ 64 ডিগ্ৰী। ধৰি লওক এনেকৈ এটা কোণ এনেকুৱা আছে। অ'কে, এইটোক দিছোঁ X, এইটোক দিলোঁ Y, এইটোক দিলোঁ Z। এতিয়া XYZ কিমান কৈছে, এতিয়া XYZ কৈছে 64 ডিগ্ৰী, এইটোক 64 ডিগ্ৰী দি দিলোঁ। এতিয়া কি কৈছে যে নেক্সট XY পি বিন্দুলৈ বঢ়াই দিয়া হ'ল। XY মানে এইটোক এনেকৈ বঢ়াই দিয়া হৈছে, কলৈকে বঢ়াই দিয়া হৈছে, পি বিন্দুলৈকে। এইটো ধৰি লোৱা পি বিন্দু বঢ়াই দিয়া হৈছে। এতিয়া YQ ৰশ্মিয়ে যে এই YQ ৰশ্মিয়ে এংগেল ZYP সমদ্বিখণ্ডিত কৰিছে, মানে এনেকুৱা আৰু এডাল ৰশ্মি এনেকৈ টানি দিয়া হৈছে। এইটোৰ নাম কোৱা হৈছে Y আৰু এইটো কৈছে Q। মানে YQৱে কি কৰিছে, এইটো সমদ্বিখণ্ডিত কৰিছে। মানে সমদ্বিখণ্ডিত কৰা মানে মনত ৰাখিবা যে এইখিনি আৰু এইখিনি সমান কোণ। তেতিয়াহ'লে আমাক উলিয়াব লাগে XYQ। XYQ মানে এই গোটেইখিনি আমাক উলিয়াব লাগে। আৰু এটা উলিয়াব লাগে কি, প্ৰত্যাৱৰ্তী XYP, মানে এইটো উলিয়ালেই আমি বাকী কি প্ৰত্যাৱৰ্তী উলিয়াব পাৰিম। অ'কে, তো চোৱা, সমাধানত আমি কি লিখিম যে সলিউশ্যন বা প্ৰুফ। ঠিক আছে, তো চোৱা, ইয়াতে কি কৈছে Y কি আছে, ইয়াতে XY আৰু P এডাল লেখা হয়। ইয়াতে লিখি দিয়া XYP এডাল এডাল ৰেখা। অ'কে, এডাল ৰেখা। চ' দিয়াৰ ফৰ এংগেল XYZ মানে এইটো কোণ, নেক্সট এইটো কোণ, এইটো কোণৰ নাম কি, তুমি এই ডাঙৰ গোটেইখিনি ক'ব পাৰা। এই গোটেইখিনি কৈ দিয়া যে ZYP প্লাছ এংগেল ZYP ইজিকেলছটো কিমান আহিব, 180 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে XYZ কিমান কৈছিল, 64 ডিগ্ৰী। তো প্লাছ এংগেল ZYP তো কিমান আহিব, ZYP 180 ডিগ্ৰী। এতিয়া এই 64 ডিগ্ৰী যদি আমি সোঁফালে লৈ যাওঁ তেতিয়াহ'লে ZYP মানে কিমান আহিব, 180 ডিগ্ৰী মাইনাছ 64 ডিগ্ৰী। তো 0 পৰা 4 মাইনাছ কৰিলে তাৰমানে 0 পৰা 4 মাইনাছ কৰা মানে 10 পৰা 4 মাইনাছ কৰিলে 6, 8 পৰা যদি তুমি 6 মাইনাছ কৰা তাৰমানে ইয়াতে 1 কমি গৈছিল আগতে, মানে 180 64। তেতিয়াহ'লে তুমি মাইনাছ কৰিলে 10, 10ৰ পৰা 4 গ'লে 6, ইয়াত থাকিল তেতিয়াহ'লে 7, 7ৰ পৰা 6 গ'লে 1, আৰু ইয়াত থাকিল কিমান 1, তাৰমানে 116 ডিগ্ৰী। এতিয়া এই গোটেইখিনি যদি 116 ডিগ্ৰী হয়, তো এটা কথা মন কৰা যে এংগেল ZYP 116 ডিগ্ৰী। এইটোত কেইটা কোণ আছে, দুটা, এইটো এটা, এইটো এটা। তেতিয়াহ'লে এই দুটা কোণৰ নাম লিখি দিয়ে এতিয়া। তো এটা কি আছে ZYQ, মানে এইটো কোণ ZYQ, আৰু এইটো কোণৰ নাম কি হ'ব, PYQ প্লাছ এংগেল PYQ ইজিকেলছ টু 116 ডিগ্ৰী। এতিয়া এটা কাম কৰিম, ইয়াতে চোৱা, ZYQ ৰাখিছোঁ, এইটোক আমি চেঞ্জ কৰি ZYQ লিখিছোঁ। এতিয়া কিয় লিখিছোঁ এইটো বস্তু চোৱাচোন। চ' কিয় লিখিছোঁ, কিয়নো এই দুটা সমদ্বিখণ্ডক আছিল, মানে এইটো কোণ আৰু এইটো কোণ সমান। তো তুমি ইয়াতে লিখি দিব পাৰা যে যিহেতু YQY বা YQ এংগেল ZYPৰ সমদ্বিখণ্ডক, যে সমদ্বিখণ্ডক। অ'কে, সমদ্বিখণ্ডক। তেতিয়াহ'লে ইয়াতে যদি 2ক আমি ৰাইট ছাইডত লৈ যাওঁ তেতিয়াহ'লে 116 আছে। তো 116
ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ পৰা কি লিখিবা এংগেল জেড ৱাই কিউব ইজ ইকুৱেলছ টু 116 ডিগ্ৰী ডিভাইডেড বাই 2 তেতিয়াহ'লে ইয়াৰ পৰা এংগেল জেড ৱাই কিউব ইজ ইকুৱেলছ টু কিমান আহিব 2 যাব ইয়াতে চোৱা 116ৰ মাজত 2 হৰণ কৰিব লাগে তো তুমি এনেকৈও ক'ব পাৰা যে 2 যাব 1ৰ মাজত 50 বাৰ আৰু 16ৰ মাজত 8 বাৰ তুমি এনেকৈ 5 যাব কেইবাৰ ইয়াতে 10 বাৰ থাকিব 1 6 16 8 বাৰ গ'লে কিমান 16 তাৰ মানে 58 ডিগ্ৰী ওকে হৈ গ'ল এখানে 58 ডিগ্ৰী এতিয়া চোৱা নেক্সট যদি চাও যে ইয়াতে কি উলিয়াব দিছিল যে এংগেল এক্স ৱাই কি উলিয়াব দিছিল তেতিয়াহ'লে এইটো কিমান আহিল 58 ডিগ্ৰী এইটো আহিল 58 ডিগ্ৰী তেতিয়াহ'লে এক্স ৱাই কিউ মানে কি 64 প্লাছ 58 চ' therefore এংগেল এক্স ৱাই কিউ ইজ ইকুৱেলছ টু এই এংগেল দুটাৰ নাম লিখি দিব লাগিব এটা নাম কি আছে এটা নাম হৈছে এক্স ৱাই জেড আৰু এটা হৈছে জেড ৱাই কিউ এটা লিখি দিবা এক্স ৱাই জেড প্লাছ এংগেল জেড ৱাই কিউ তো দুটা এক্স ৱাই জেডৰ 64 বুলি আমাক দিয়া আছিল আৰু জেড ৱাই কিউ আমি ইতিমধ্যে 58 বুলি আমি উলিয়াইছোঁ চ' দুটাক প্লাছ কৰি দিয়া 8 আৰু 4 যোগ কৰিলে 12ৰ 2 হাতত থাকিল 1 5 আৰু 6 11 আৰু 1 12 তাৰ মানে 122 ডিগ্ৰী হৈ গ'ল ঠিক আছে তো 122 ডিগ্ৰী পালোঁ এতিয়া নেক্সট আমি ইয়াত উলিয়াব লাগে প্ৰত্যৱৰ্তী এংগেল কিউ ৱাই পি চ' চোৱা কিউ ৱাই পি মানে এইটো 50 ডিগ্ৰী চ' ইয়াতে লিখি দিওঁ যে আকৌ প্ৰত্যাৱৰ্তী এংগেল কিউ ৱাই পি প্ৰত্যাৱৰ্তী এংগেল কিউ ৱাই পি মানে কি হ'ব 360 ডিগ্ৰী মাইনাছ এংগেল কিউ ৱাই পি তো তেতিয়াহ'লে কিউ ৱাই পি চোৱা কিউ ৱাই পি মানে কিমান 58 ডিগ্ৰী চ' ইয়াতে লিখি দিয়া 360 ডিগ্ৰী মাইনাছ 58 ডিগ্ৰী তো তেতিয়াহ'লে ইয়াতে 0 মানে 10 10ৰ পৰা যদি 8 মাইনাছ কৰা থাকিব 2 আৰু ইয়াতে হৈ গ'ল কিমান 5 5ৰ পৰা 5 গ'লে 0 আৰু ইয়াতে আছে 3 তাৰ মানে 302 ডিগ্ৰী চ' এইখিনি হৈ গ'ল কুৱেশ্যন নম্বৰ 6ৰ সমাধান ওকে পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নম্বৰ 7ৰ পৰা বাকীখিনি আলোচনা কৰি যাম ধন্যবাদ